নমস্কাৰ, আমি পঢ়ি আছিলোঁ অষ্টম শ্ৰেণীৰ গণিতৰ এটা চলক বিশিষ্ট এক ঘাতৰ সমীকৰণ আৰু আমি কৰি আছিলোঁ অনুশীলনী 2.1। প্ৰথম প্ৰশ্নটো আমি আগৰ ভিডিঅ'ত কৰি গ'লোঁ। আজি আমি ডিছকাছ কৰিম 2 নম্বৰ প্ৰশ্নটো। প্ৰশ্নটো দিছে তলৰ প্ৰত্যেকটো সমীকৰণৰ লগতে চলকৰ কিছুমান মান দিয়া হৈছে। এই মানবোৰৰ ভিতৰত কোনটো মান সমীকৰণটোৰ সমাধান হ'ব নিৰ্ণয় কৰা। এটা সমীকৰণ দিয়া আছে আৰু লগতে চলকৰ কিছুমান মান দিয়া হৈছে। তাৰমানে যোনটো সমীকৰণত চলক আছে x, সেইটোত xৰ মান দিয়া হৈছে, যোনটোত y আছে চলক তাত y মান দিয়া হৈছে। এনেকৈ মানবিলাক দি থোৱা আছে। এই মানবিলাকৰ ভিতৰত কোনটো সমীকৰণটোৰ সমাধান হয় সেইটো নিৰ্ণয় কৰিব লাগে। প্ৰথম প্ৰশ্নটোলৈ চোৱা, 2x - 4 = 0। এতিয়া xৰ মান দিয়া আছে 1, 2 আৰু -2। আমি প্ৰতিটোৰ কাৰণে বেলেগ বেলেগকৈ কৰি চাম। প্ৰথমতে যদি xৰ মান 1 হয় তেতিয়া কি হ'ব, এই যিটো সমীকৰণ দিয়া আছে সমীকৰণটোৰ বাওঁপক্ষৰ পৰা আমি যাম। যেতিয়া x = 1 হয় তেতিয়া বাওঁপক্ষ সমান 2x - 4। এতিয়া আমাৰ কামটো কি হ'ব, xৰ জেগাত 1 বহাই দিম। কিমান ল'লে, 2 × 2 = 4। 2 - 4 = -2। কিন্তু আমাৰ সমীকৰণটোত চোৱা, সমীকৰণটোত সোঁপক্ষটো কি দিয়া আছে, 0 দিয়া আছে। গতিকে যিটো আমাৰ বাওঁপক্ষৰ পৰা গৈ গৈ সৰল কৰি যিটো ওলালে -2 ওলালে, এইটো সোঁপক্ষৰ সমান নহয়। যদি সোঁপক্ষটো আমাৰ 0 ওলালেহেঁতেন তেতিয়াহ'লে আমি ক'লোহেঁতেন যে x = 1 এই সমীকৰণটোৰ এটা সমাধান। তেন্তে আমি কি ক'ব পাৰোঁ যে x = 1 এইটো সমীকৰণটোৰ সমাধান নহয়। নেক্সট ভেলুটো কি দিছে, xৰ 2। xৰ ভেলু যেতিয়া 2 হয় তেতিয়া আমি বাওঁপক্ষৰ পৰা যাওঁ। আকৌ বাওঁপক্ষত আছিলে 2x - 4। 2x - 4। এতিয়া আমাৰ কামটো কি হ'ব, xৰ জেগাত আমি 2 বহাই দিম। 2 × 2 = 4। কিমান ল'লে, 2 × 2 = 4 = 0। আমাৰ যিটো সমীকৰণ দিয়া আছিলে সমীকৰণটোত সোঁপক্ষত কি আছিলে, 0 আছিলে। গতিকে আমাৰ সোঁপক্ষটো ইয়াতো ওলাইছে 0। গতিকে বাওঁপক্ষ সমান সোঁপক্ষ। তেতিয়াহ'লে কি ওলালে, আমাৰ বাওঁপক্ষ সমান সোঁপক্ষ। তাৰমানে x = 2 এই মানটোৱে আমাৰ যিটো সমীকৰণ দিয়া আছিলে সমীকৰণটো সিদ্ধ কৰিলে। যদি সমীকৰণটো সিদ্ধ কৰে তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে x = 2 এইটো হৈছে এই সমীকৰণটোৰ এটা সমাধান। গতিকে x = 2 এইটো হৈছে সমীকৰণটোৰ সমাধান। আৰু এটা ভেলু দিয়া আছে আমাক, x = -2। এইটো হয়নে নহয় আমি পৰীক্ষা কৰি চাওঁ। x = -2 হ'লে বাওঁপক্ষৰ পৰা কি হ'ব মই কৰি চাইছোঁ। বাওঁপক্ষত আছিলে আমাৰ 2x - 4। 2x - 4। এতিয়া আমি xৰ জেগাত কি বহাম, -2 -4। 2 × -2 -4 -4। কিমান ল'লে, -8। এইটো সোঁপক্ষৰ সমান ওলালে জানো? আমাৰ সোঁপক্ষত আছিলে 0 কিন্তু আমাৰ ওলালে -8। গতিকে বাওঁপক্ষ আৰু সোঁপক্ষ সমান নহয়। যদিহে সমান নহয় আমি গম পালোঁ যে x = -2 এই ভেলুটোৱে সমীকৰণটো সিদ্ধ নকৰে। সমীকৰণটো সিদ্ধ নকৰে যেতিয়া আমি ক'ব পাৰোঁ যে x = -2 এইটো সমীকৰণটোৰ সমাধান নহয়। বুজি পালা? পিছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। 11y + 5 = -6। এতিয়া এই সমীকৰণটোত চলক আছে y, সেইবাবে y ৰ মান কেইটামান দি থোৱা আছে, 0, 1 আৰু -1। আমি প্ৰতিটোৰ কাৰণে কৰি চাম। প্ৰথমতে যেতিয়া y = 0 হ'ব তেতিয়া বাওঁপক্ষৰ পৰা আমি যাম সমীকৰণটোত। সমীকৰণটোৰ বাওঁপক্ষ আছে 11y + 5। এতিয়া আমি y ৰ জেগাত কি বহাম, 0 বহাম, +5। 11 × 0 0 + 5 কিমান ল'লে, 5। কিন্তু আমাৰ সোঁপক্ষত কি আছিলে, -6। আমাৰ সোঁপক্ষত ওলাইছে 5। গতিকে এইটো সোঁপক্ষৰ সমান নোলালে। যদিহে সমান নোলালে তেতিয়াহ'লে y = 0 এইটো সমাধান নহয়। এতেকে y = 0 এইটো সমাধান নহয়। আকৌ এটা দিছে y ৰ ভেলু 1। যেতিয়া y ৰ ভেলু 1 হ'ব তেতিয়া কি হ'ব,
বাওঁ পক্ষৰ পৰা আমি যাম আকৌ বাওঁ পক্ষত আছিলে 11y প্লাছ 5 11y 11 ইনটু 1 প্লাছ 5 11 পাছে 16 সোঁপক্ষত আছে আমাৰ -6 আমাৰ ওলালে 16 গতিকে সোঁপক্ষৰ সমান নোলালে যদি সমান নোলালে আমি ক'ব পাৰোঁ যে y ইজ ইকুৱেল টু 1 সমাধান নহয় আৰু এটা ভ্যালু দিয়া আছে y ৰ ভ্যালুটো দিয়া আছে -1 যেতিয়া y ইজ ইকুৱেল টু -1 হ'ব তেতিয়া আমি আকৌ বাওঁ পক্ষৰ পৰা যাম বাওঁ পক্ষত আছে 11y প্লাছ 5 y ৰ জেগাত আমি বহাম -1 প্লাছ 5 11 লগত -1 পূৰণ কৰিলে হ'ব -11 প্লাছ 5 কিমান ল'লে -6 এতিয়া চোৱা আমাৰ সমীকৰণটোৰ সোঁপক্ষত আছিলে -6 আৰু ইয়াত ওলাইছে আমাৰ -6 গতিকে ইজ ইকুৱেল টু সোঁপক্ষ এতেকে বাওঁ পক্ষ সমান সোঁপক্ষ গতিকে কি হ'ব x ইজ ইকুৱেল টু -1 এইটো সমীকৰণটোৰ সমাধান হ'ব বুজি পালানে এটা পিছৰ প্ৰশ্নটো চোৱা 3y by 5 ইজ ইকুৱেল টু 3 y ৰ ভ্যালু দিয়া আছে 3 -3 আৰু 5 আমি কি কৰিম y ইজ ইকুৱেল টু 3 ধৰি পেলাই বাওঁ পক্ষৰ পৰা যাম কিমান হ'ব 3y by 5 আছে y ৰ জেগাত আমি বহাম 3 3 3 গুণ 9 by 5 কিন্তু আমাৰ সোঁপক্ষত আছে 3 আমাৰ ওলালে 9 by 5 এটো সোঁপক্ষৰ সমান নোলালে ইজ নট ইকুৱেল টু ৰাইট হেণ্ড সাইড গতিকে y ইজ 3 এটো সমাধান নহয় পিছৰ ভ্যালুটো দিছে y ৰ -3 y ৰ ভ্যালুটো যেতিয়া -3 হ'ব তেতিয়া বাওঁ পক্ষৰ পৰা গ'লে আমি কি পাম বাওঁ পক্ষত আছে 3y by 5 y ৰ জেগাত আমি বহাম -3 তলত 5 কিমান লালে -9 by 5 সোঁপক্ষৰ সমান ওলালে জানো নোলালে সোঁপক্ষত আছিলে আমাৰ 3 সোঁপক্ষত 3 আছিলে আমাৰ ওলালে -9 by 5 গতিকে আমি কি ক'ব পাৰোঁ যেটো y ৰ ভ্যালু দিয়া আছে -3 এটো সমাধান নহয় y ৰ আৰু এটা মান দিয়া আছে হেতু হৈছে 5 এতিয়া y ৰ মান 5 ধৰি পেলাই আমি কৈ চাওঁ যেতিয়া y ৰ মান 5 হ'ব বাওঁ পক্ষত কি আছিলে আমাৰ 3y by 5 y ৰ জেগাত আমি কি বহাম 5 বহাম পাছে পাছে কটাকটি যাব বাকি ৰৈ গ'ল কি 3 এতিয়া চোৱা সোঁপক্ষত সমীকৰণটোৰ কি আছিলে 3 আমাৰ y ৰ মানটো 5 বহাওতে সোঁপক্ষ ওলাইছে 3 গতিকে বাওঁ পক্ষ আৰু সোঁপক্ষ সমান লাইছে যেহেতু বাওঁ পক্ষ আৰু সোঁপক্ষ সমান লাইছে তেতিয়াহলে আমি ক'ব পাৰোঁ যে y ৰ মানটো 5 হলে এই সমীকৰণটো সিদ্ধ হয় যেটো আমাৰ সমীকৰণ দিয়া আছিল 3y by 5 is equal 3 এই সমীকৰণটো সিদ্ধ হয় গতিকে y ৰ মান যেটো দিয়া আছে 5 হেতু হৈছে সমীকৰণটোৰ এটা সমাধান এটো হৈছে আমাৰ উলিয়াব লগিয়া সমাধানটো পিছৰ প্ৰশ্নটো চোৱা সমীকৰণটো দিছে x + 5 is equal to 7 - x x ৰ ভ্যালু দিয়া আছে 1 -1 আৰু 2 প্ৰথম কাম আমাৰ কি হ'ব x ৰ মান 1 ধৰি পেলাই আমি কৰি চাম একে ধৰণে কৰিম গোটেই প্ৰশ্নকিটা বাওঁ পক্ষৰ পৰা যাম x + 5 x ৰ জেগাত কি আছে 1 1 + 5 কিমান লালে 6 তেনেদৰে আমি সোঁপক্ষলৈ যাম সোঁপক্ষত কি আছে 7 - x 7 - 1 কিমান লালে 6 বাওঁ পক্ষ আৰু সোঁপক্ষ সমান লালে যদি বাওঁ পক্ষ আৰু সোঁপক্ষ সমান লায় তেতিয়াহলে আমি হেতু সেই মানটো সমীকৰণটোৰ সমাধান বুলি ক'ব পাৰোঁ গতিকে x is equal to 1 is a solution এটো সমীকৰণটোৰ এটা সমাধান হয় ক্লিয়াৰ আৰু এটা ভ্যালু দিছে -1 x ৰ মানটো যেতিয়া -1 হ'ব তেতিয়া কি হ'ব
বাওঁপক্ষটো কৰিম বাওঁপক্ষত আছে x + 5 xৰ জেগাত আমি বহাই দিম -1 + 5 5ৰ 1 গ'লে 4 আকৌ সোঁপক্ষটো যদি আমি কৰি চাওঁ সোঁপক্ষত আছে 7 - x সোঁপক্ষত 7 - x তেতিয়াহ'লে 7 - x কিমান হ'ব 7 - -1 এই মাইনাছ চিনটো এইটো আৰু xৰ মান দিয়া আছে -1 গতিকে সেইটো ব্ৰেকেটৰ ভিতৰত লিখিছোঁ মাইনাছে প্লাছ হৈ যাব 7 × 1 = 8 আমাৰ বাওঁপক্ষ সোঁপক্ষ সমান ওলালে জানো নোলালে বাওঁপক্ষ ইজ নট ইকুৱেল টু সোঁপক্ষ গতিকে xৰ মান যেটো দিয়া আছে -1 এটো সমাধান নহয় প্ৰদত্ত সমীকৰণটোৰ এটো সমাধান নহয় xৰ মান আৰু এটা দিয়া আছে xৰ মান দিয়া আছে 2 xৰ মান 2 দিয়া আছে আমি কৰি চাওঁ xৰ মান যদি 2 হয় বাওঁপক্ষত যদি আমি যাওঁ বাওঁপক্ষত আছিল আমাৰ x + 5 তাৰ মানে 2 + 5 তাৰ মানে 7 সোঁপক্ষত যদি যাওঁ সোঁপক্ষত আছিল 7 - x 7 - xৰ জেগাত আহিব 2 7ৰ 2 গ'লে 5 বাওঁপক্ষ সোঁপক্ষ একে ওলাইছে জানো নাই ওলোৱা বাওঁপক্ষ ইজ নট ইকুৱেল টু সোঁপক্ষ গতিকে x ইজ ইকুৱেল টু 2 এইটো সমীকৰণটোৰ সমাধান নহয় বুজি পালানে পিছৰ প্ৰশ্নটো চোৱা 2x + 1/3 ইজ ইকুৱেল টু 1 এইটো হৈছে সমীকৰণটো প্ৰথমতে আমি কৰি চাম xৰ মান 1/-2 ধৰি লৈ বাওঁপক্ষৰ পৰা যাম বাওঁপক্ষত আছে 2x + 1/3 xৰ জেগাত আমি বহাই দিম 1/-2 + 1/3 2 2 কটাকটি যাব -1 + 1/3 -1 + 1/3 লসাগু হ'ব 3 ওপৰত আহিব -3 + 1 কিমান ল'লে -2/3 আমাৰ সোঁপক্ষত আছিলে কি 1 ওলালে জানো আমাৰ 1 নোলালে -2/3 ওলালে গতিকে ইজ নট ইকুৱেল টু ৰাইট হেণ্ড সাইড যদি বাওঁপক্ষ সোঁপক্ষ সমান নোলালে তেতিয়াহ'লে সমাধান নহয় আৰু এটা ভ্যালু দিয়া আছে xৰ ভ্যালু 1/2 xৰ ভ্যালু যেতিয়া 1/2 হ'ব আমি বাওঁপক্ষৰ পৰা যাম বাওঁপক্ষত কি আছিল আমাৰ 2x + 1/3 তাৰ মানে xৰ জেগাত আমি বহাম 1/2 2 2 কটাকটি গ'ল 1 + 1/3 লসাগু হ'ব 3 ওপৰত আহিব 3 + 1 কিমান ল'লে 4/3 সোঁপক্ষত কি আছিলে সোঁপক্ষত 4/3 আছিলে জানো নাই গতিকে ইজ নট ইকুৱেল টু ৰাইট হেণ্ড সাইড সোঁপক্ষত আছিলে 1 আমাৰ ওলাইছে 4/3 গতিকে xৰ মান যেটো দিয়া আছে 1/2 সমাধান নহয় xৰ মান আৰু এটা দিয়া আছে xৰ মান দিয়া আছে 1/3 xৰ মান যেতিয়া 1/3 হয় বাওঁপক্ষৰ পৰা যদি আমি কৰিবলৈ চাওঁ বাওঁপক্ষত আছে 2x + 1/3 এটো মন কৰিবা এতিয়া xৰ জেগাত আমি বহাম 1/3 + 1/3 তাৰ মানে ওলালে 2/3 + 1/3 3 লসাগু ওপৰত আহিব 2 + 1 তাৰ মানে 3/3 এটো যদি আমি কটাকটি কৰোঁ 1 ওলাব আৰু আমাৰ যেটো সমীকৰণ দিয়া আছিল প্ৰদত্ত সমীকৰণটোৰ সোঁপক্ষত আছিল 1 গতিকে বাওঁপক্ষ আৰু সোঁপক্ষ মিলি গ'ল সোঁপক্ষত আছিল 1 ইজ ইকুৱেল টু সোঁপক্ষ যেহেতু বাওঁপক্ষ আৰু সোঁপক্ষ সমান লালে তাৰ মানে xৰ মানটোৱে সমীকৰণটো সিদ্ধ কৰিলে যদি সমীকৰণটো সিদ্ধ কৰিলে তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে সেই মানটোৱে হৈছে সমীকৰণটোৰ এটা মূল গতিকে সমাধান হ'ব xৰ মান 1/3 এটো হৈ গৈছে উত্তৰ আজিৰ ভিডিওটোৰ শেষৰটো প্ৰশ্ন সমীকৰণটো দিছে 10p - 4 ইজ ইকুৱেল টু 4 × 2p + 1 p ইজ ইকুৱেল টু 2 বহাই দিম আমি বাওঁপক্ষত
বাওঁপক্ষত আছে 10p - 4 পিৰ জেগাত আমি বহাম 2 10 দুগুণ 20 20ৰ পৰা 4 গ'লে 16 এতিয়া সোঁপক্ষত আমি কৰি চাওঁ সোঁপক্ষত আছে 4 × 2p + 1 পিৰ জেগাত আমি বহাম 2 2 পূৰণ 2 যোগ 1 কিমান হ'ব 2 দুগুণ 4 1 5 4 পূৰণ 5 কিমান ওলালে 20 বাওঁপক্ষ ওলাইছিলে 16 সোঁপক্ষ ওলালে 20 গতিকে বাওঁপক্ষ সোঁপক্ষ সমান নোলালে ইজ নট ইকুৱেল টু সোঁপক্ষ নেক্সট আৰু এটা ভ্যালু দিয়া আছে পিৰ মান দিয়া আছে 4 এটা আমি কি কৰিম আকৌ বাওঁপক্ষলৈ যাম পিৰ মান এবাৰ 4 বহাম বাওঁপক্ষত আছিলে 10p - 4 10 × 4 - 4 10 4 গুণ 40ৰ পৰা 4 গ'লে 36 সোঁপক্ষটো চোৱা সোঁপক্ষটো দিছে 4 × 2p + 1 তাৰ মানে 4 × 2p মানে 2 × 4 8 + 1 ইজ ইকুৱেল টু 8 9 9 4 গুণ 36 এতিয়া চোৱা বাওঁপক্ষ সোঁপক্ষ সমান লালে বাওঁপক্ষ ইজ ইকুৱেল টু সোঁপক্ষ সমান লালে মানে কি সমীকৰণটো সিদ্ধ কৰিলে গতিকে p ইজ ইকুৱেল টু 4 এটোৱে হৈছে সমীকৰণটোৰ এটা সমাধান পিৰ মান আৰু এটা দিয়া আছে পিৰ মান দিয়া আছে -4 এতিয়া -4টো আমি বহাই দিম সমীকৰণটোত বাওঁপক্ষত কি বহাম বাওঁপক্ষত আছিলে আমাৰ 10p - 4 পিৰ জেগাত আমি বহাই দিম -4 -4 10 4 গুণ 40 -40 -4 ইজ ইকুৱেল টু -44 সোঁপক্ষটো আমি যদি কৰি চাওঁ সোঁপক্ষত আছিলে 4 × 2p + 1 পিৰ জেগাত আমি বহাম -4 ব্ৰেকেটৰ বাহিৰত 4 2 4 গুণ 8 যোগ 1 4 × -7 কিমান ওলালে -28 গতিকে বাওঁপক্ষত ওলাইছিলে -44 সোঁপক্ষত ওলাইছে -28 বাওঁপক্ষ সোঁপক্ষ একে নাই লোৱা গতিকে সমাধান নহয় বুজি পালা নিশ্চয় গতিকে আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে পিছৰ ভিডিঅ'ত আমি কোৱেশ্চন নম্বৰ 3টো আলোচনা কৰিম ভিডিঅ'টো ইমান সময় চাই থকাৰ বাবে ধন্যবাদ